হাই হেল্ল' নমস্কাৰ গাইজ মোৰ মৰমৰ অসমবাসী ৰাইজ আজি কৃষ্ণ জন্মাষ্টমীৰ উপলক্ষে মৰাণহাট অভয়পুৰ নামঘৰত পতা আয়োজন আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাগত কৰিলে আমাৰ 19 তাৰিখ কৃষ্ণ জন্ম হয় কিন্তু আপোনালোকে যদি ইমান সামৰণি দিয়ে আমি শ্ৰীকৃষ্ণ জন্মাষ্টমী কৃষ্ণ জন্মতিথি পতা হৈছে সময়ৰ অভয়পুৰ বৰনামঘৰত গোল্ডেন অপৰচুনিটি আমি ৰাইজে সোণালী সুযোগ পাবলৈ আমাৰ ভাগ্য লাগিব আয়োজন কৰিছে। মই আপোনালোকক এই প্ৰগ্ৰাম ভাগি ৰাতি 12টা জনাইছোঁ। তাৰপিছত আমি সামৰণি মাৰিম 12টা বজাত শ্ৰীকৃষ্ণ জন্ম হোৱাৰ পাছত আমি আগন্তুক 2022 চনটো গোটেই অভয়পুৰবাসী সমূহ ৰাইজৰ গিয়ে গিয়ে সুমংগল হওক, সমস্ত গ্ৰহগতিৰ পৰা দূৰ কৰক, মানে উন্নতি বিধান কৰক, সমস্ত ৰাইজৰ মংগল হওক, কোনো অপায় মংগল নহওক, ইয়াৰ কাৰণে আমি প্ৰাৰ্থনা কৰি ভগৱন্তৰ ওচৰত আজি এই কৰ্মভাগী কৰিবলৈ প্ৰভুজনালৈ মই কৃষ্ণ সেৱা ধৰিছোঁ।